বৰ্তমান আশা কৰোঁ ভগৱানৰ কৃপাত সকলো ভালেই আছে। মোৰো বৰ্তমান ভালেই। আৰু আজিৰ ভিডিঅ'টোত কি হ'বলৈ গৈ আছে আপোনালোকে মোৰ থাম্বনেইল দেখি গম পাইছেই। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল কমেণ্ট কৰিব। আপোনালোকে নিশ্চয় কল খাইছে, হয়তো বেছিকৈ পকি যোৱা কল পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে তেতিয়াহ'লে এতিয়াৰ পৰা পেলাই নিদিব। আপোনালোকে কলৰ কিমান বেনিফিটছ আছে হয়তো জানে। পকি যোৱা কল চুলিত লগাব পাৰি, মুখতো লগাব পাৰি। কেনেকৈ লগাব এতিয়া? হয়তো এতিয়া বহুতে ভাবিব পাৰে কলনো চুলিত লগায়নে? হয়তো বহুতে কথাটো জানে আৰু হয়তো বহুতে নাজানিবও পাৰে। আজি মই ক'ম কেনেকৈ চুলিত কল লগাব পাৰি। তেনেহ'লে মোৰ ভিডিঅ'টো চাই এতিয়া মই কল দুটা বাকলি গুচাই লৈছোঁ। ভালকৈ কলটো বাকলি গুচাই ল'ম। মই কল দুটা লৈছোঁ। মোৰ চুলিৰ পৰিমাণ চাই আপোনালোকৰ চুলিৰ পৰিমাণ চাই কলটো ল'ব। এতিয়া মই কলকেইডোখৰ ভালকৈ টুকুৰাকৈ ভাঙি ল'ম। এতিয়া মই ভালদৰে মিক্সিত পিচি ল'ম কলকেইডোখৰ। এয়া মই মিক্সিত পিচি লোৱা কলখিনি ভালদৰে বাতি এটাত বাকি লৈছোঁ। এতিয়া মই নাৰিকল তেল অলপমান তাত দি দিছোঁ। আপোনালোকে যি তেলেই ভাল পায় তাত ব্যৱহাৰ কৰিব পাৰে। মই নাৰিকল তেল চুলিত লগাওঁ কাৰণে নাৰিকল তেল দিছোঁ। নাৰিকল তেল অলপমান দি দিব তাত। তাৰপৰা ভালদৰে সানি ল'ব। এতিয়া মই এই হেয়াৰ পেকটো চুলিত লগাই লওঁ। এই হেয়াৰ পেকটো লগোৱাৰ আগত চুলিখিনি অকণমান ভালদৰে ফেনাই ল'ব। আৰু মই চুলিখিনি কালিয়ে ধুই ৰাখিছিলোঁ এই হেয়াৰ পেকটো লগাম বুলি। আপোনালোকে চুলিখিনি আগদিনাখন ধুই লৈও লগাব পাৰে, নহ'লে বেয়া হয় কাৰণ ধূলি লাগি কৰি থাকে যে চুলিবিলাকত। তাতে ফাগুন মাহ, এইটো পেক লেতেৰাকৈ চুলিখিনি লেতেৰা হৈ লগালে চুলিখিনি ইমান ভাল নহয় আৰু সেইকাৰণে মই কালিয়ে ধুই ৰাখিছিলোঁ চুলিখিনি। এতিয়া মই চুলিখিনি দুটা ভাগ কৰি হেয়াৰ পেকটো লগাম। এনেকৈ মই দুটা ভাগ কৰি লৈছোঁ। এতিয়া মই লগাইছোঁ। প্ৰথমে মই গুৰিতে লগাইছোঁ। আপোনালোকে জানেই কলত কিমান ভিটামিন আছে।
কলত পটেছিয়াম, ফাইবাৰ, মেগনেছিয়াম, ভিটামিন চি আৰু প্ৰটিনটো আছে কলত। সেইবাবে চুলিৰ বাবে কল বহুত উপযোগী হয় আৰু চুলিখিনি বহুত ভাল কৰে কলে। স্বাস্থ্যৰ কাৰণেও কল ভাল। বিশেষকৈ আমাৰ ছোৱালীখিনিয়েতো চুলিৰ কাৰণে বহুত কিবা কিবি কৰিব পাৰে, নহয় জানো? এনেদৰে সপ্তাহত 2-3 দিনমান লগাব। চুলিখিনি মানে বহুত ভাল হ'ব এনেদৰে লগালে। আৰু মই দিয়া এই টিপছটো আপোনালোকে সকলোৱে এবাৰ ফ'ল' কৰক, 100% ভাল ৰিজাল্ট পাব। চুলিৰ আগতো সানিব পাৰে, তেতিয়া পতককৈ ফাটিব নোৱাৰে। এনেকৈ লগাই পিনি মোহাৰি দিব ভালদৰে আগটো। এনেদৰেই মই ঘৰুৱা বস্তুৰে চুলিখিনিৰ যত্ন লওঁ আৰু মই ভাল ৰিজাল্ট পাইছোঁ এনেকৈ লগাই। আপোনালোকেও ফ'ল' কৰক, নিশ্চয় ভাল ৰিজাল্ট পাব। এয়া মোৰ সনা হৈ গৈছে। এতিয়া মই এঘণ্টামানৰ কাৰণে ৰাখি দিম চুলিখিনি। তাৰপিছত মই কালি ধুই ৰখাৰ কাৰণে মই নৰ্মেল পানীৰে জাষ্ট ৱাছ কৰি দিম, শ্বেম্পু ইউজ নকৰোঁ। এই হেয়াৰ পেকটো লগোৱাৰ পিছত মোৰ চুলিখিনি দেখিছে নহয়, কিমান স্মুথ লাগিছে, চিল্কি লাগিছে। আৰু মই একেবাৰে মানে ধুই কৰি ফনিয়াই মানে চিৰাম অকণো লগালোঁ, সেয়া দেখুৱাব নহ'ল। মই এফালে যাব লগা হ'লে দেখিছে নহয়, ড্ৰেছ পাতি কৰি ওলাই লৈছোঁ। এনেকৈ আপোনালোকে সপ্তাহত 2-3 দিনমান লগাই চাব, বহুত ভাল ৰিজাল্ট পাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰিব। তেনেহ'লে মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই।